কাৰ্বি আংলং বিজেপিত বিদ্ৰোহৰ উকমুকনি হাওৰাঘাট পৌৰসভাৰ পদক লৈ আৰম্ভ হৈছে খোৱা কামোৰা ৰাজ্যৰ ভিন্ন জিলাৰ লগতে কাৰ্বি আংলঙতো 30 জুনৰ পৰা আৰম্ভ হ'ব পুনা মোকছে কনজুগেট ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া প্ৰসংগ কাৰ্যালয়ত কৰ্মচাৰী নথকাৰ অভিযোগ টকমকা মাল্টি ইউটিলিটি বিল্ডিং আৰু ফৰেষ্ট আইবিৰ পৰা পৰিচালনা কাৰ্যালয় কাম-কাজ নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এটাক পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ কাৰ্বি আংলং জিলাৰ বিজেপি শাসনাধিষ্ঠ 5 বছৰীয়া কাৰ্যকালৰ হাওৰাঘাট পৌৰসভাৰ গঠনৰ 3টা বছৰে সম্পূৰ্ণ হোৱা নাই কিন্তু আৰম্ভ হ'ল অধ্যক্ষ পদক লৈ টনা আজোৰা অৰিয়া অৰি অৱশেষত অধ্যক্ষ অপসাৰণৰ প্ৰস্তাৱ ক্ষমতাৰ খকত অৰিয়া অৰিত মত হাওৰাঘাট পৌৰসভা নিৰ্বাচিত মনোনীত আটাইকেইজন ৱাৰ্ড কমিশনাৰ অনাস্থা প্ৰস্তাৱৰ পক্ষপাতী বৰ্তমান অধ্যক্ষ প্ৰতাপ চন্দ্ৰ সন্দিকৈৰ বিৰুদ্ধে অধ্যক্ষ প্ৰতাপ চন্দ্ৰ সন্দিকৈৰ সতীৰ্থসকলৰ অভিযোগ যোৱা ২৮টা বছৰে উন্নয়নমূলক কাম কাজক পিঠি দি অধ্যক্ষ সন্দিকৈ চলাই আহিছে কেৱল একনায়কত্ববাদ হাওৰাঘাটৰ ইএম খনসিং ৰংপিও এই সন্দৰ্ভত একো সমাধান সূত্ৰ উলিয়াব পৰা নাই খনসিং ৰংপিৰ খুবেই ঘনিষ্ঠ তথা তেওঁৰ ভাতঘৰৰ নেতা কৰ্মীসকলে এতিয়া হাওৰাঘাট পৌৰসভাৰ অচলা অৱস্থাৰ বাবে ইএম ৰংপিক জগৰাকী কৰি কাষ চাপিছে নৱ নিৰ্বাচিত বিধায়ক দৰসিং ৰংহাঙৰ লক্ষণীয়ভাৱে এই সন্দৰ্ভত মৌনব্ৰত ধৰিছে ইএম ৰংপিয়ে আনহাতে যদিহে শীঘ্ৰে প্ৰতাপ চন্দ্ৰ সন্দিকৈ পৌৰসভাৰ অধ্যক্ষ পদৰ পৰা অপসাৰিত নকৰে তেন্তে আইনৰ আশ্ৰয় লোৱাৰ কথা সংবাদমেল যোগে সদৰি কৰিছে পৌৰসভাৰ বাকী ৱাৰ্ড কমিশনাৰসকলে এনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে হাওৰাঘাট অধ্যক্ষ কেন্দ্ৰীৰ সংঘাতে তীব্ৰ জোকাৰণি তুলিছে বিজেপিৰ পৰ ঘৰত কাৰণটো হ'ল আমি একচুৱেলি তেখেতৰ কাম কাজ আমি ভাল পোৱা নাছিলোঁ যেটো কাৰণে সকলো মানে আমাৰ কমিশনাৰসকলে বিচাৰা নাই তেখেতক যে আমাৰ কামখিনি ভাল হ'ব লাগে ডেভেলপমেণ্ট হ'ব লাগে ৰাইজৰ কামখিনি হ'ব লাগে আজি আৰু এটা বছৰৰ কাৰ্যকালত যি ধৰণে কাম হ'ব লাগিছিলে গভৰ্ণমেণ্টত তেনেধৰণৰ কাম কাজ আমি দেখি পোৱা নাই যি কামখিনি হৈছে এইখিনি আৰু এটা বছৰৰ এইটো কামখিনি ৰাইজে আৰু হ'ব লাগিছিলে অৰ্থাৎ মানে তেওঁ ২.৫ বছৰ মানে শুই কটাই দিলে তেনেকাই হ'ল কোনো কাম কাজ এতিয়া ৱাৰ্ড নম্বৰ 2ত চাওক ৱাৰ্ড নম্বৰ 2ত আপুনি কোনো ক'ব নোৱাৰিব গৈ চাওক ইনকুৱাৰী কৰক 1 মিটাৰ যদি কাম হৈছে আপোনালোকে দেখাই দিয়ক যে কাম হৈছে বুলি মানে ২.৫ বছৰ হাওৰাঘাট নগৰবাসী মানে উন্নয়নমূলক কামৰ পৰা বঞ্চিত হৈ আছে কোনো উন্নয়ন আমি দেখি পোৱা নাই মই বহুত দুখিত হৈছোঁ কাৰণ যিহেতু 1.5 মাহ 2 মাহমান হ'ব তেতিয়া আমি ইএম ছাৰৰ আগত গৈছিলোঁ চবে ৱাৰ্ড কমিশনাৰ একমত হৈখিনি তেতিয়া ছাৰৰ লগত বহিছোঁ তেতিয়া ছাৰে আমাক প্ৰতিশ্ৰুতিও দিছিলে যে তোমালোকৰ মতে হ'ব বা চেয়াৰমেনটো সাল সলনি কৰা হ'ব কিন্তু তাৰপিছত আজিৰ তাৰিখলৈকে সেইটো কৰা নহ'ল সেয়ে আমি অলপ অনুভৱ কৰিছোঁ যে যিজন চেয়াৰমেন প্ৰতাপ সন্দিকৈ তেখেতৰ পিতৃ এজন RSSৰ মধ্য কাৰ্বি আংলঙৰ সংঘ চালক সেয়ে তেখেতৰ হয়তো প্ৰেছাৰ পৰিব পাৰে বা পৰিছেও তেনেকৈ আমি অনুভৱ কৰিছোঁ সেয়ে আজি এই আমাৰ চেয়াৰমেনৰ যিটো পদবীটো সাল সলনি হোৱা নাই বুলি আমি ভাবিছোঁ সেয়ে আজিৰ তাৰিখত আমি ডিপুত গৈ কাউন্সিলত যিটো প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ হাতত আমি যিটো মেমৰেণ্ডাম আমি তাত দি আহিলোঁ পৰৱৰ্তী চেয়াৰমেন কাক বনাব সেইটোলৈ আমি আমাৰ যিকেইজন ৱাৰ্ড কমিশনাৰ আছে হাউচত আমি আলাপ আলোচনা কৰি আমি যাক উপযুক্ত বুলি ভাবোঁ তেখেতক দিওঁ আমাৰ কোনো আপত্তি নাই আহি থকা ২.৫ বছৰত হাওৰাঘাটত উন্নয়ন হ'ব লাগে ৱাৰ্ডবিলাকৰ কাম দ্ৰুতগতিত চলিব লাগে ৰাইজে যাতে সন্তুষ্ট পাব লাগে আমাক যিটো আশা কৰি আমাক প্ৰতিনিধি কৰি জিকাই পঠিয়াইছে সেইবিলাক যাতে প্ৰতিশ্ৰুতিবিলাক আমি চাব পাৰোঁ কৰি যাব পাৰোঁ সেইটোৱে আমাৰ কামনা হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ
কাৰ্বি আংলঙতো 30 জুনৰ পৰা আৰম্ভ হ'ব 5 বছৰ তলৰ শিশুসকলৰ বাবে পেনামোক'চেল ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া। প্ৰাণঘাতক ৰোগৰ প্ৰতিৰোধী PCV অৰ্থাৎ পেনামোক'চেল ভেকচিন প্ৰদানৰ বাবে 5 বছৰ তলৰ শিশুসকলৰ বাবে ইতিমধ্যে দেশৰ চৰকাৰে সাজু কৰিছে। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলঙতো 5 বছৰ তলৰ শিশুসকলক 30 জুনৰ পৰা এই ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও এই 3 পাৰ্বত্য জিলাৰ বাবে ডিফু ৰংথেয়াং স্থিত আৰবান চেণ্টাৰত PCV প্ৰদানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত MP হৰেন সিং বেৰ উপৰিও জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খন সিং ৰংপি, জিলা উপায়ুক্ত চন্দ্ৰ দিৱাজ সিনহা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক কাৰেং ৰংপিপি প্ৰমুখ চিকিৎসক, নাৰ্ছ তথা চিকিৎসাকৰ্মীসকল উপস্থিত থাকে। Additional officer long pneumococcal conjugate vaccine behdi somaratu mafan hai labangsa vaccine pini kangpu akimia vaccine lage non ditu corona pen jenglok lo amne cepat jok dia phan mato somaratu phan kerai ya phan sila so vaccine bandak pini MP edum ko chinghon MP Horen Singh be alang le sidak nang launch lo lapin ke korong asor kado kabe phanda nili chuning ring tu je non corona apor ahut kado kabe ta kechirok dolo kechiri dolo apen ke covid protocol aron amokha ke kroining ta rong asor ke kroi uang vaccine theklong lo pen ke rong asor ke free ang phone ke tan hata dul ho sisteme bo corona vaccine ken derlo prodang de e nikan hini pen apranam joji tang ho e kechu boche akrong along asab so ake siksak bi po lahai alam ke than tak abange ni kadu ka berada phan puing tung lahai alam ge ke pachitak tap lahai alam ke ahok kali atike bangso vaccine puno scientist atum doctor atum sibang insir pame incap pame official hai rada phan labaso ke paklan News Desk Report, Cut News. Samirangso ITDP Block Developmentor কাম-কাজ টকমকা মাল্টি ইউটিলিটি বিল্ডিং অথবা টকমকা ফৰেষ্ট আইপিৰ পৰা চৰকাৰী কাৰ্যালয় কাম-কাজ পৰিচালনাৰ অভিযোগ উচুকাৰ। কোভিড কাল যদিও শেহতীয়াকৈ চৰকাৰী কাৰ্যালয়সমূহত কৰ্মচাৰী উপস্থিত থকাৰ নিৰ্দেশ চৰকাৰে জাৰি কৰা পৰিপ্ৰেক্ষিততো পৰিলক্ষিত হোৱা নাই কাৰ্যালয়ত কৰ্মচাৰী উপস্থিতি। এনেই বুঢ়ীৰ নাচনি তাতে নাতিনীয়েকৰ বিয়া ক'ব বিচৰা হৈছে ভিতৰুৱা চামেলাংছো উন্নয়ন খণ্ডত এনেও বৰকৈ যাব নোখোজে কৰ্মচাৰী। তাতে কোভিড পৰিস্থিতিৰ বাবে বিভাগসমূহ কৰ্মচাৰী উপস্থিতিৰ সংখ্যা কমাই দিয়া হয় যদিও ক্ৰমাৎ হ্ৰাস পাই অহা কোভিড পৰিস্থিতি পুনৰ কৰ্মচাৰী নিয়মীয়া উপস্থিতিৰ নিৰ্দেশ জাৰি কৰা হয় চৰকাৰে। কিন্তু এই দৃশ্য চাওক, সমগ্ৰ কাৰ্যালয়খন কেৱল খালী চকী টেবুল। কৰ্মচাৰীসকলে বিভাগীয় কাম-কাজ পৰিচালনা কৰে ডকমকা ইউটিলিটি বিল্ডিং অথবা ফৰেষ্ট আইবিৰ পৰা। এই সন্দৰ্ভত কোনো কৰ্ফিউট অথবা অভিযোগ নাই DRDA কাৰ্যালয় সংশ্লিষ্ট কৰ্তৃপক্ষৰ। এনে পৰিপ্ৰেক্ষিতত উচুকাই নিজৰ কাৰ্যালয়ত উপস্থিত থাকি কাম নকৰা কৰ্মচাৰীসকলৰ বিৰুদ্ধে বৃহত্তৰ ৰাইজৰ স্বাৰ্থত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক আহ্বান কৰে। ITDP ডেভেলপমেণ্ট ব্লকৰ কৰ্মচাৰী বা বিষয়া তেওঁলোকৰ কৰ্ম গফিলাতি বা তেওঁলোকৰ ডিউটি নেগলিজেঞ্চৰ কথা বাৰম্বাৰ অভিযোগ উত্থাপন হৈ আছে। আমি আজি এটা সজতি দলে আমি এইটো কাৰ্যালয়ত
এখন কাৰ্যালয় আমি ভিজিট কৰিছোঁ ভিজিট কৰাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে ইয়াৰ কোনো সকলো কৰ্মচাৰী তেওঁলোকে যিটো absent হৈ আছে বা অনুপস্থিত হৈ আছে গতিকে এই যিটো তেওঁলোকে যিটো গফিলাতি তেওঁলোকে যিটো ডিউটি নেগলিজেন্সৰ কাৰণে বহুত উন্নয়নমূলক কাম কাজ বহুত স্থবিৰ হ'বলগীয়া হৈছে গতিকে আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ অথৰিটিক আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে যিটো ডিউটি নেগলিজেন্সৰ যিবিলাক কৰ্মচাৰী বা বিষয়া তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লাংখিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট কাট নিউজ সমস্যা সবাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Chorol hoy pokchokor jinjin ta nangna. Igar koy bong manai wang sarak thane pokchokor ong. Ko pipono bong Pipolote. Igar koy ni pokchokor elo timen do nang nam bidam thani chakon elo. Ajo porto loke bong Pharmacy jingkira po bunan ke Dam lang no hi ki long bang puji mini. Pokchokor daw ay nang pidun tha. Lada ketok 24/7 open po. Zero anteng puduman. Nangli tum ajat apor lapen ajat arni lewang sitame nili tum Alon Medical Store ke 24/7 ingpu ponlo. Lahan lo Alon Medical Store Icheng si Karbiang Bongpen Kang Pucheng Pharmacy. Labang so pharmacy lagi 24/7 ingpu lapen ajat adawai le nang jisita ladak long poniji. Lapen kilong le adawai nang li order pikang lote prapjin pen long poniji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tami humrig non. Anso se kachini jiaphan abiar kipia number along humrig tami. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত দেখা মাত্ৰে পথ বুলি ক'বলৈ মন নাযাব আপোনাৰ কিন্তু এই অবৰ্ণনীয় পথটোৰে হামৰেনৰ চহৰৰ হাজাৰ হাজাৰ লোক দিনে নিশাই চলে যাতায়াত যিকোনো সময়তে ভয়ংকৰ বিপদৰ আশংকা পথ যাত্ৰী চাহক আমাৰ এই বিশেষ প্ৰতিবেদন প্ৰত্যেক বাৰিষা বতৰতে পশ্চিম কাৰ্বি আংলঙৰ হামৰেন পুৰণা বজাৰ এলেকাত সুলভ এই দৃশ্য মৰমী এণ্টাৰপ্ৰাইজ আৰু সঞ্জীৱ ডেকাৰ উদ্যোগত গোটেই খৰালি মাহটোত হামৰেন ৰং চেকলৈ এই 28 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ কেৱল শিল পালি পেলাওঁতে পাৰ কৰিলে সময় তত্ৰ হামৰেন পুৰণা বজাৰৰ পৰা হাৰলং জবে হৈ ৰংজাং ফঙলৈ যোৱা পথটো দুদিনীয়া নেৰানেপেৰা বৰষুণতে পথটি পৰিণত হ'ল কঠীয়া ৰুব পৰা বোকাময় পথাৰলৈ পথটোৰে যাতায়াত কৰি জমৰ যাতনা ভুগিবলগীয়া হৈছে চহৰবাসী আনহাতে যোৱা এপ্ৰিল মাহতে পথ নিৰ্মাণৰ কাম স্থবিৰ হৈ পৰাত এইদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজৰ প্ৰশ্ন যে এইদৰে জমৰ যাতনা গোটেই বাৰিষাতে ভুগিব লাগিব নেকি আনহাতে সকলো দেখিও নেদেখাৰ ভাও জৰিছে কাৰ্বি আংলং সাহিত্য পৰিষদৰ অধীনস্থ গড়কাপ্তানি বিভাগটোৱে হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ ভয়ংকৰ কোভিড সংক্ৰমণৰ ৰোধ কৰিবৰ বাবে কোভিড টিকাকৰণ প্ৰক্ৰিয়াক চৰকাৰে অধিক গুৰুত্ব দিয়াৰ সময়তে একাংশ লোকে কোভিড টিকাকৰণৰ প্ৰতি নাই আগ্ৰহ এনে পৰিস্থিতিত পশ্চিম কাৰ্বি আংলং জিলাৰ চিনথং সমষ্টিৰ পিছপৰা অঞ্চলৰ ৰাইজক কোভিড টিকাকৰণৰ বাবে আগ্ৰহ কৰি তুলিবলৈ ঠায়ে ঠায়ে অনুষ্ঠিত কৰা হৈছে সজাগতা সভা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিৰ নেতৃত্বত আৰু চিনথং বিজেপি মণ্ডল কমিটিৰ সহযোগত সমষ্টিটোৰ কেইবাটাও স্থানত ধাৰাবাহিকভাৱে কোভিড টিকাকৰণৰ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰি থকা হৈছে
সোমবাৰে লং এ লং পুইত এনে কোভিড সজাগতা সভা অনুষ্ঠিত কৰাৰ পিছত পুনৰ বুধবাৰে চিংদলৈত অনুষ্ঠিত কৰা হয় কোভিড টীকাকৰণ সন্দৰ্ভত সজাগতা সভা সভাত স্থানীয় প্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিৰ উপৰিও বিজেপি চিংথং মণ্ডল কমিটিৰ সভাপতি জয়সিং বংৰুং ভিডিচি অধ্যক্ষ খৰসিং সেনাৰ কিষাণ মৰ্চা সভাপতি ৰবচন টিছক প্ৰমুখ ভালেসংখ্যক দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে বঠাতলাংছৰ পৰা জাছনিহি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ